নমস্কাৰ, মই আজি আপোনালোকৰ আগত এটা নতুন ৰেচিপি লৈ আহিছোঁ বৰা চাউলৰ। এয়া মই বৰা চাউলখিনি লৈছোঁ। এইখিনি শুকান বৰা চাউল। এই বৰা চাউলখিনিকে মই 5 কাপ 6 কাপমান বৰা চাউল তিয়ালোঁ। এইখিনিত পানী ইমানখিনিমান হ'ব লাগিব। ইয়াত যিমানখিনি বৰা চাউল আছে তাতকৈ অলপ বেছি পানী দি পেলাই বৰা চাউলখিনি তিয়াই দিব লাগিব। তিওৱাৰ পাছত টুকিলোঁ মই এইখিনি। তাৰপিছত এনেকুৱা এটা আপোনালোকে খৰাহী ল'ব। খৰাহী লোৱাৰ পাছত এখন ঢাকনি ল'ব লাগিব। ঢাকনিখন মোৰ ওচৰত নাই কাৰণে মই এনেকুৱা এখনকে ব্যৱহাৰ কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে চাউলটো হৈছেনে নাই এবাৰ এনেকৈ ভাঙি চাব। চাউলটো ভাগি যাব। ভাগি যোৱাৰ পিছত আপোনালোকে এইটোত অকণমান ঘিউ লগাই ল'ব। ঘিউ মোক বেছি নাই মানে মই লগালোঁ প্ৰথমতে। তাৰপিছত অকণমান এনেকৈ চাৰিওফালে ঘিউ অকণমান লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে চাউলখিনি অলপ অলপকৈ চাউলখিনি দি দিব। আপোনালোকে চাউলখিনি মেলি মেলি দিব। পানীখিনি ইয়াত তলত পৰিবৰ কাৰণে এনেকৈ দিব আৰু চাউলখিনি গোটেইখিনি ইয়াত দি দিব। তাৰপাছত আপোনালোকে মই জুইকুৰা ধৰি ল'লোঁ ভালকৈ একদম জুইকুৰা ধৰি আৰু বটুৱাটো পাতি দিলোঁ। বটুৱাটো পাতি পানীখিনি ঢাকনি দি উতলাই ল'লোঁ। উতলাই লোৱাৰ পাছত মই এতিয়া যিখিনি খৰাহীত দি থৈছিলোঁ সেই খৰাহীৰ চাউলখিনি আনি এই দুখন কলপটুৱা ওপৰত কাটি পেলাই মই কলপটুৱাখন তাত দি দিলোঁ। তাৰ ওপৰত মই এইখিনি ভালকৈ উতলি থকা গৰম পানীখিনি বটুৱাৰ ওপৰত মই এই চাউলখিনি দি দিলোঁ। চাউলখিনিৰ ওপৰত এতিয়া মই ঢাকনিখন দি দিম। মাছটো খানি ল'ব অকণমান ভাপটো আহিবলৈ। আৰু ভাপটো আহিছে নাই চাব। ফুটা আছে নহয় তাত ফুটাটোৱেদি ভাপটো আহিব। ভাপটোৱে গোটেই চাউলখিনি সিজিব। মই এইটো ডাঙৰ পাত্ৰ হয় সেইকাৰণে মই এইটোৱে দি দিলোঁ। ঢাকনিখন এইটোৱে দি দিলোঁ। তাৰপাছত আধা ঘণ্টা পাছত মই আকৌ ঢাকনিখন উদঙাই চালোঁ সিজিছে নি নাই। এয়া সিজিবলৈ লৈছে আৰু আধা ঘণ্টামানৰ পাছত হৈ যাব। এয়া শলা বুলিছে, দীঘল দীঘল হৈছে। আকৌ আধা ঘণ্টামানৰ পাছত মই আকৌ খুলি দিলোঁ ঢাকনিখন আৰু খুলি দিয়াৰ পাছত মই চালোঁ যে গোটেইখিনি হৈ গ'ল। ইমান ধুনীয়া হৈ সিজিলে। এঠা যে বস্তুটো চাউলখিনি এঠা হৈছে সেইকাৰণে তুলি আনিব পৰা নগৈছে। এয়া চাওকচোন ইমান ধুনীয়াকৈ সিজি গ'ল একদম এঠা। এতিয়া বটুৱাটোৰ পৰা খৰাহীটো নমাই লৈ আহিলোঁ। নমোৱাৰ পাছত আমি এইখিনি 20জনমান মানুহৰ কাৰণে বনাইছোঁ। ঘৰত আলহী আহিছে। এয়া চাওক মই সজালোঁ। এই চাউলখিনি চাওক কিমান সুন্দৰকৈ হৈছে। আপুনি দৈ মই বনাই থৈছিলোঁ। এয়া দৈ গাখীৰ লগতো খাব পাৰিব আৰু এৱা গাখীৰো থৈছোঁ মই। এৱা গাখীৰ লগতো খাব পাৰিব। এয়া মই বটুৱাত এৱা গাখীৰো গৰম কৰি থৈছোঁ। এয়া মানে ইমানেই টেষ্ট হয় খাবলৈ। আপোনালোকে এবাৰ খাই চাবচোন। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।